আহকচোন আজি মোৰ ভিডিঅ' বনোৱাৰ ছেটআপটো চাওঁ মানে কেনেদৰে ভিডিঅ'বোৰ এডিট কৰোঁ কোনডোখৰ জেগাত ভিডিঅ'বোৰ এডিট কৰোঁ মোৰ যিবোৰ ভিডিঅ'ৰ কিছুমান ক্লিপ মই নিজে শ্বৰ্ট ল'ব লাগে সেই ক্লিপবিলাক মই কেনেকৈ শ্বৰ্ট লওঁ এইডোখৰেই হৈছে মোৰ ভিডিঅ' বনোৱা জেগা ইয়াতে বহি লৈ মই ভিডিঅ' বনাওঁ চকী আছিলে চকীখন অলপ ভাগি গৈছে গতিকে মই ইয়াতে বহোঁ প্ৰায়ভাগ আৰু ৱালখন কালাৰ কৰা নাই গতিকে মই এখন পৰ্দা এনেদৰে এখন পৰ্দা আঁৰি লৈছোঁ ৱালখন যিহেতু এনেকুৱা কালাৰ হৈ আছে গতিকে এখন মই পৰ্দা আঁৰি লৈছোঁ এখন টেবুলতে মই ভিডিঅ' এডিটিঙৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰীখিনি ৰাখোঁ আপোনালোকক কিছুমান যে ছেটিংছ কৰি দেখাওঁ ফেচবুক ইউটিউবৰ যে ছেটিংছবোৰ দেখাওঁ মই এইটো মোবাইলেদিয়ে দেখাওঁ যিটো মোবাইলেদি এতিয়া কেমেৰা কৰি আছোঁ সেই মোবাইলটোৱেদি মই কেমেৰা কৰোঁ আৰু ইয়াতে ছেটিংছবোৰ মই আপোনালোকক কৰি দেখাওঁ এখন ডায়েৰী আছে ডায়েৰীখনত মই পুৰণা ডায়েৰী অলপ পেজ আছিলে ইয়াতে মই অলপ কিছুমান ক্লিপ লিখি ৰাখোঁ আৰু এডাল হেডফোনডাল মই চাউণ্ডৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু এখন বৰ্ডখন ব্যৱহাৰ কৰোঁ মই এই লাইটকেইটাৰ কাৰণে কেতিয়া প্ৰয়োজন হ'লে মই এইটো লাইট লগাই লওঁ আৰু এইটো লাইটো লগাই লওঁ আৰু যেতিয়া গৰম উঠে মই এখন ফেন লগাই লওঁ আৰু এডাল মোৰ টাইপাৰডাল মই শ্বৰ্ট ষ্টেণ্ডডাল মই ৰাখি লওঁ মোৰ ফেচটো যেতিয়া ভিডিঅ' কৰোঁ মই এই ষ্টেণ্ডডালত ৰাখি লওঁ আৰু এইটো আনিছিলোঁ যদিও এইটো ব্যৱহাৰ কৰা হোৱা নাই এইটো এনেদৰে পৰি আছে মেক্স কোম্পানী আৰু এইটো এটা লেপটপ আছে ভাড়া ৰুমত থাকোঁ যিহেতু সেই গতিকে একেটা ৰুমতে ভাত বনায়ো খোৱা হয় আৰু একেটা ৰুমতে থকাও হয় আৰু একেটা ৰুমতে ভিডিঅ'বিলাকো এডিট কৰোঁ মই ওপৰত এখন চিলিং ফেন আছে বাহিৰৰ চাউণ্ডটো যদি বেছিকৈ আহি থাকে তো মই এখন ফেনো লগাই লওঁ আৰু এইটো এটা লাইট আছে অলপ ঠাণ্ডা পৰিলেও মই বাহিৰৰ ভইচটো নাহিবৰ বাবে কেতিয়াবা দুইখন ফেন লগাই ল'বলগীয়া হয় ঠাণ্ডাতে কপি কেতিয়াবা ভিডিঅ' বনাওঁ এনেদৰে মই লাইটৰ যোগাৰখিনি কৰি লৈছোঁ যোগাৰখিনি এনেদৰে কৰি লৈছোঁ আৰু কেতিয়াবা মই লেপটপটোতো ভিডিঅ' বনাই দেখাম ছেটিংছবোৰ দেখাম কিছুমান ছেটিংছ মই লেপটপতো কৰি দেখাম ভিডিঅ' বনাবলৈ বহুত এটা ডাঙৰ ছেটআপ নালাগে আপুনি যদি ষ্টাৰ্ট কৰোঁ বুলি ভাবি সৰুৰ পৰাই ষ্টাৰ্ট কৰিব পাৰে কিছুমান সৰু বস্তু লৈ ল'লেই হ'ল বেকগ্ৰাউণ্ডৰ স্কেন এখন আৰু যেনে পৰ্দা যদি আছে লৈ ল'লেই হ'ল আৰু লাইটৰ কাৰণে যদি আপুনি ভাবে এডাল ৱাৰ এটা প্লাগ আৰু LED বাল্ব এটা আনি ল'ব সেইটোৱে বহুত ধুনীয়া পোহৰ দিয়ে খালি আপুনি লাইটটো ক'ৰবাত ফিক্স কৰি নল'ব ইফাল কৰি লৈ যাব পাৰে তেনেদৰে ৰাখিব আৰু ষ্টেণ্ড টাইপাৰ পাই যাব এনেকুৱা সৰু সুৰা ষ্টেণ্ড আপুনি খুব বেছি 200-300 টকাত পাই যাব আৰু চাউণ্ডটোৰ কাৰণে আপুনি হেডফোনডাল লৈ ল'ব পাৰে ছেটিংছবোৰ চাই যাব সকলো ছেটিংছ মই ভিডিঅ' হিচাপে আপোনালোকলৈ দিবলৈ চেষ্টা কৰিম এটা ভিডিঅ' বনাবলৈ বহুত সময় লাগে গতিকে ভিডিঅ'টো যেতিয়া বনাই থাকে তেতিয়াই পাৰফেক্টকৈ ভিডিঅ' বনাবলৈ চাব তেতিয়া ভিডিঅ'টো মিলাওঁতেও বেছি সময় নালাগে আৰু যদি আপোনাৰ বহুত বিশেষ সময় নাই যে ফেচবুকৰ মই অকণমান ইনকাম কৰিব বিচাৰোঁ ফেচবুকৰ পৰা তেতিয়া আপুনি ডেইলি 3-4খন ফটো আপলোড কৰিব পাৰে ফটোটো ধুনীয়া আৰ্নিং দিয়ে ফেচবুকে ভাল ফটো আপুনি আপলোড কৰিব পাৰে তো আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ যদি কিছুমান টিপছ আপোনালোকে জানিব বিচাৰে তেতিয়া কমেণ্ট বক্সত কমেণ্ট কৰিব নহ'লে মোক প্ৰাইভেটলি মেছেজ দিব তো ফেচবুকত যদি চাই আছে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকক মই বহুত ধন্যবাদ দিছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিছে আপোনালোকৰ পৰা ছাপোৰ্ট পাইছোঁ মই আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ থেংক ইউ